আমাৰ এতিয়ালৈকে 76 মান ভিলেজেছ এফেক্ট হৈছে বানপানীত। বেছিভাগ আমাৰ সাউথ চানমাৰাৰ ফলত সাউথ চানমাৰা চাৰ্কলত যিমান আমাৰ জিআৰ ডিষ্ট্ৰিবিউশ্যন আছিলে এইবোৰ খতম হ'ল, আজি খতম হৈ যাব। বাকী যোনটো লাষ্ট আছিলে আমাৰ গোটাবাৰী জিপি সেইটো মই এতিয়া চাই আহিছোঁ। মানকাছাৰটো কালিলৈকে খতম হৈ যাব, মানে আমি শেষ কৰিম গোটেই ডিষ্ট্ৰিবিউশ্যনটো। নেক্সট 3 দিনৰ কাৰণে আমি জিআৰ বস্তুবোৰ দি আছোঁ। বানাক্ৰান্তৰ কাৰণে মানে খাদ্য কি ব্যৱস্থা কৰা আছে? মই এতিয়াতো আমি চাউল, দালি, মিঠাতেল, নিমখ এইবোৰ দি আছোঁ। এডিশ্যনেলি আমাৰ কেটল ফিডো আমি দি আছোঁ। প্লাছ য'ত য'ত আমাৰ পানীৰ কাৰণে প্ৰব্লেম হৈছে তাতে আমি হেণ্ড টিউবৱেলো দি আছোঁ আৰু টেম্পৰৰী টয়লেটো বনাই দি আছোঁ। কিছুমান আমাৰ তেনেকুৱা শ্বৰ্ট এৰিয়া আছে, চেবলতৰী জিপি, এইবোৰ জিপি, য'ত য'ত আমাৰ তেনেকুৱা জেগা হৈছে অলপ মানে টয়লেটবোৰো নষ্ট হৈ গৈছে, তাতে আমি টেম্পৰৰী টয়লেটৰো প্ৰভিজন দিছোঁ। গৰাখহনীয়া যে চলি আছে হয় হয় হয়। আমি এতিয়া এটা লৈছোঁ চুকচৰত আৰু এটা লৈছোঁ পাটাকাটা জিপিত, আৰু কিছুমান জেগা আমাৰ আহিছে যিবোৰ ক্ৰিটিকেল হয়। এইবোৰ জেগা আমি চাই আছোঁ। আগতেতো পানীটো অলপ কমিব লাগিব, নহ'লে আমি তাতে গৈ পেলাই টেম্পৰৰী প্ৰভিজন কৰিলে কোনো লাভ নহ'ব। তো অলপ মানে যেতিয়া পানীটো অলপ কমিব তাৰপিছত আমি টেম্পৰৰী প্ৰভিজন 3 দিনৰ কাৰণে দিয়া হৈছে। কেটল ফিডো তেনেকৈ 3 দিনৰ কাৰণে আমি হাটশিঙিমাৰী অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ বাবে সুখবৰ, কাৰণ আজিৰ যুগত কম্পিউটাৰ শিক্ষা অবিহনে পূৰ্ণাংগ শিক্ষা কল্পনা কৰিব নোৱাৰি। তাৰ ওপৰত লক্ষ্য ৰাখি গ্ল'বেল এডুকেশ্যন এণ্ড টেকনো ৱৰ্ল্ডে এইবেলি HSLC আৰু HS পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীৰ বাবে 30% ৰেহাই মূল্যত কম্পিউটাৰ শিক্ষা দিয়াৰ ব্যৱস্থা কৰা হৈছে। আজিয়ে যোগাযোগ কৰক। আমাৰ ঠিকনা গ্ল'বেল বিল্ডিং, ফাৰ্ষ্ট ফ্ল'ৰ, কলেজ ৰোড, হাটশিঙিমাৰী। যোগাযোগৰ নম্বৰ 7896466303। হাটশিঙিমাৰী অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ বাবে সুখবৰ, কাৰণ আজিৰ যুগত কম্পিউটাৰ শিক্ষা অবিহনে পূৰ্ণাংগ শিক্ষা কল্পনা কৰিব নোৱাৰি। তাৰ ওপৰত লক্ষ্য ৰাখি গ্ল'বেল এডুকেশ্যন এণ্ড টেকনো ৱৰ্ল্ডে এইবেলি HSLC আৰু HS পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীৰ বাবে 30% ৰেহাই মূল্যত কম্পিউটাৰ শিক্ষা দিয়াৰ ব্যৱস্থা কৰা হৈছে। আজিয়ে যোগাযোগ কৰক। আমাৰ ঠিকনা গ্ল'বেল বিল্ডিং, ফাৰ্ষ্ট ফ্ল'ৰ, কলেজ ৰোড, হাটশিঙিমাৰী। যোগাযোগৰ নম্বৰ 7896466303।